তো গাইজ কি খবৰ আপোনালোকৰ ৰাতি আজি ভিডিঅ' চাব পাৰে ৰাতি আৰম্ভ কৰিছোঁ তাৰমানে ঘৰৰ পৰা মই আহিলোঁ আহোঁতে 8টাৰ বজাত খানা খাম বুলি কৈছে আৰু আপোনালোক দুখে আছোঁ আহকচোন তাৰমানে কি হিন্দি কাম কৰা হৈছে এই গাইছ আপোনালোকতো ক'লাগে কি হ'ব এটা আহি পাইছি ৰ'ব এইয়া বজাৰ কৰি আহি পালাক এইমাত্ৰ এইটো এটা এতিয়া চৌকতক খান্দা হৈছে বাৰু এইগিলা খানা এতিয়া খাম এতিয়া খৰি আনিব লগা আছে এটা আমাৰ মাংস আছে এবাকে বজাৰ এইখিনিতে আলু পিঁয়াজ আদা ৰহুন যি আছে গোটেই এইখিনিতে ইয়াতে আছে বাকী এইটো দীপজ্যোতি দা এবাকে মুনু দা এইটো আমাৰ সৰুপ্পা হা বাকী এবাকে লাকি আছে আৰু আমাৰ এটা দাদা না ভাই হ'ব ভাই হ'ব বাকী জান আছে দেখ বাৰু দেখুৱাই আছোঁ আপোনালোকক বাকীখিনি যি পাৰোঁ চব দেখুৱাই আছোঁ খানাটো তুমি ওলাইছিলা আৰু কোনে ওলাইছে খানাৰ মেইন মানুহ তুমি খানা খাব আছোঁ কিন্তু কেৰাহী নাই এতিয়া কেৰাহী বিচাৰি যাব লগা হৈছে খানা খাবৰ কাৰণে এই ওৰ কাৰণে হৈছে চবে আগতে কেৰাহী চেৰাহী ঠিক কৰা বুলি ভাবছোঁ কিন্তু এতিয়া গিলে ঠিক কৰাই নাই এতিয়া আৰু আমি কেৰাহী আনিব যাওঁ বেলেগৰ ঘৰত জুলো কেৰাহী আনিব যাব লাগে বোলো খানাটো আমি খাব লাগে অঁ ক'ত যাওঁ আৰু এই চা এতিয়া আমি কেৰাহী আনিব যাই আছোঁ বেলেগৰ ঘৰত আপোনালোকে চাই থাকক ভিডিঅ'টো কেৰাহীটো লৈ লৈ ৰ'ব কেইটা বাজিল এতিয়া 9:30 বাজিল নেকি বা টাইম দেখোন বহুত হৈছে মানুহ ঘুমা থাকে নেকি এই আছে না কোনোবা আছে দেই এবাকে লাকি যাই আছে আৰু মই যাই আছোঁ কেৰাহী আনিব সিহঁতে লাজো কৰি থাকে কেৰাহী চেৰাহী আনিব যাব লাগে এইগিলাখান একো নাজানে লাজ কি কৰিব লাগে খানা খাইছে কেৰাহী আনিব যাব লাগে আজো না মই আছোঁ নহয় আনিব মোৰ লগত কোনো অহা নাই লাকি আছে একলা ঐ দেখিছেনে সি নাহিলাকে সি তাতে বহিছিলাকে চালা তাক এতিয়া ৰখিব লাগব আৰু ইয়াতে 10 মিনিট মানে ৰখিব লাগব আমি পাইছোঁ আজি খানা 11টা বাজিব খানা 11টা বাজিব আজি খানা ফাইনেল 11টা বজাতো ফাইনেল 11টাই বাজিব খানা এইটো ঘৰ দেখা নাই ঘৰ ওলাই অহা নাই সি দেখুৱাই আছোঁ দেখ এই গাইজ এই এতিয়া ভাত বহাব যাব আমাৰ দীপজ্যোতি দা তুমি ভাত বহাব যাবা না জিত জ্যোতি দা যোৱা তুমি এতিয়া ভাতকেইটা বহি দিয়াকে তোমাৰ কাৰণে বহুত জোঁট লাগিল হাকাৰ লাগিল গম পাইছা না দাউৰি দিয়া একবাৰ কি তোমাৰ ভিডিঅ'ত উঠছই তুমি এইটো আমাৰ তিনিওটা কোৱা নাছিলোঁ নহয় এইটো তিনিওটা 9টা বাজি গেলে আমাৰ খানাই নাই পানী দিবে নাংগে আনছি আনছি কেৰাহী আনিলে বৰ্তমান কেৰাহী বৰ্তমান আহি পালা খং উঠি আছে এটা কথা ক'ব লগা আছে আপোনালোক এইফালে দে ক এতে ক হ'ব দেই চাব সভাপতি ডাঙৰকে ক অলপ গাইজ চাওক আপোনালোকে সভাপতি আমাৰ জিতজ্যোতি মহন্ত তেওঁ খানাটো আয়োজন কৰিছে বজাৰ কৰিব গেছি গাইছ মোৰ লগত কি কৰিছে জানেনে আপোনালোকে যাই মাংস ল'লোঁ মই ক'লোঁ তেওঁক যে তুমি বজাৰটো কৰি ল তেওঁ নাযাওঁ হ'ব গাৰ্লফ্ৰেণ্ডৰ লগতে গাইছ মাথা গাৰ্লফ্ৰেণ্ডৰ নামতে পগলা হৈছে তেওঁ হা ছেকেণ্ড কথা হৈছে বা গেলামাল দোকানত যেতিয়া যাওঁ আলু বাচপে দিলোঁ তেওঁ এনেকৈ পেটটো পিহিবলৈ ঘূৰি থাকি আপোনাৰ খঙত কোনে নুঠে তাৰপিছত পিঁয়াজ বাচপে দিছোঁ মই নৰোঁ মই ডাঙৰটো পিঁয়াজ বাচিম নেকি এনেকৈ ক'ব গাইছ এনেকুৱা চলিলেও খানা খাব পাৰি নে গাইছ দে এতিয়া হৈছে দে এতিয়া এতিয়া নাই কেৰাহী বিচাৰি এতিয়া গাইছ 10টা বাজিলেই আমাৰ অতিথি বহি আছে ইয়াতে গাইছ আজি খানা নহয় ভোজ হ'ব লাইন কৰি বহি লৈছি এতিয়া আমাৰ নতুন কুৰ্মা হয় গম পাইছা এইগিলা আহি নতুন কি দেখা পাইছে আমাৰ এই নতুন কুৰ্মাটো আমাৰ তাৰ পেহাকটাৰ ঘৰত আহি পেলাই খানা খাব আহিছে আমাৰ লগত চাক আমাৰ লগত নতুন কি আচ্ছা যদি গাইছ মই 200 টকাৰ ঘৰত মাংস আনিলো হে আমি বঢ়িয়াকে খাই লৈ বিন্দাছ খাব পাৰিলি এইটো মই মানুহ কিন্তু বিন্দাছ খাব পাৰিলি সুখত পাৰিলি হয় কিন্তু আমাৰ এটা চলি কষ্ট কৰি আছে তাক দেখাব লাগিব এইটো কষ্ট কৰি
কষ্ট কৰি আছে এ ধুনু দা দে লাগা লাগা এ গাইছ দেখ এতিয়া আলু চালু অলপ কাটবো এইগিলাখান গোটেইখিনি কাটবো কাটাৰ পিছত হৈ যাব বাকী এই তাক দেখা নাই আমাৰ এডিটৰ তাতে বহি আছে এডিটৰৰ কাম নাই এডিট কৰিব তোক দিছোঁ এডিট কৰিব তই কৰিব লাগব এডিট বেলেগে কোনি কৰিব বেলেগ নাই এডিটাৰ মই কাম নকৰো মই খালি ব্লগাৰ হা মই কাম নকৰো মই এৰিলো কিয়া নকৰো আৰু মই যদি দিছো কি আৰু এন দিছো বাকী কয় তাতে খৰি নাথাকে তই দেখোন মূৰ্খ তাতে এডাল খৰি দি থৈছে কণ্টাৰামা তিনডাল খৰি পৰা গেছি এটা খৰি নাই বা ভাল বহিলে দুই কিন্তু ভাল বহিলেছি তেওঁক নধৰে ইয়ে জাদাতে ইছে নধৰে স্পেচ খানাৰ বজাৰ কৰিছে আলু এটা দুটা সাতটি আলু হা 2 কেজি 3 কেজি মাংস 7টি আলু পেঁয়াজ এটা দুটা তাকো কি কৈছে হালধি আনা নাই নাই দিছো নাই তোৰ নিমখ আনছে নাই নাই ইয়ে শেষ খাবা আৰু খানা আমাৰ খানা নিমখ না হালধি নাই নিমখৰ কাহিনী তো গাইছ খামখিনি কি কৰিবি খামখিনি আতিলে নিমখৰ কাহিনী কওঁ মই ক'লো তেওঁ সভাপতি ডাঙৰীয়াক যে আমি নিমখ শাক পেকেট লওঁ 5 টকীয়া সেই আধা কেজিৰ পেকেট এটা লওঁ ডাঙৰীয়াই কি কৈছে জানে গাইছ আমাৰ তাতে বিয়াত ধেৰ আছে নিমখেদি পুতি ফেলাম বোলে এতিয়াক লাগি নিমখ দেখা বিয়া যাবা 1 বছৰ হ'ল নিমখ এতিয়াও ৰাখি থৈ দিছি বিয়া যাবা 1 বছৰ হ'ল নিমখ এতিয়া গেলি মাল নাই আমাৰ মালে চাউল কিটা লৈ কি এই জগাই যে লাইটটো খালি ৰছিল বিয়াত আকৌ মাৰা লাগি লাগে যদি আহিব লৈ যাব লাইটটো যাৰ পেণ্ডেলৰ মালিকক কৈছো মই যদি ভিডিঅ' চাই আৰু নাচলিতো নাই কাম নাই বেলদা মানে এ গাইস এই চাক এতিয়া আমি কেৰে ধুই আছে দেখি না আমি নহয় মই এই সি ধুই আছে আৰু মই কল মাৰা মানুহটো মই কল মাৰা মানুহ হয় না নহয় তথাপিও সি ধোৱা মই ধোৱা কল মাৰি আছো মই তামাম কষ্ট দিছি মই আকৌ নকওঁ না ভালকে ধুই দি কাক কৈছাচোন মই কাম করছে না উঠছো কৰা এইটো কাম কৰা বুলি কষ্ট হয়েছে নাকি কষ্ট কৰা বুলি হা ওই নহয় আজিকালি মাস্টার না মাস্টার মানুহ কষ্ট করলে অলপ আমার ভাল নালাগে গাইজ মাস্টার জ্ঞানদীপ জাতীয় বিদ্যালয় দৰমহা কিমান জানে না নাই এই কিয় ক'ব লাগে দেই নাপায় নাপায় সঁচা কথা তেওঁ গেলা আজি 6 মাহ 7 মাহ এতিয়া কাম কৰিছে এটা বোলো চলিকেইটাক কক বোলো চিগাৰেট পেট খাব 10 টকা এটা লো বা ঠাণ্ডা এটা বা 20 টাকা লো দি পাইছি নাই হে ৰিনুদা ইচ্ছা প্ৰমাণ পালা না নাম নাই তোমাৰ তুমি খুৱাইছো পা হয় না নকছ 40 টকা দে বলুৰ পইচা পাৰাই নাই নেকি পাৰাই নাই আৰু কিবা কবি কি কয় ইদিনা মাহ সোমবাৰে দিম এই বুধবাৰে দিমেই কিন্তু নিদিলাক নেকি নিদিলে নাপায় গেল এই পইচা নাপা কিবা কবি সৰু 2000 মুন্নে গাইজ তামোল বুলতে মই ভাল আছে না ও গাজি চাকৰি পাইছি নতুনকে বেংকত চাকৰি কৰা যদি লোন চোন লাগে ক'ব কন্টেক্ট কৰিব আপোনালোকে লোন কৰি দিব দিয়ক এই আমাৰ জুই নুমলাকেই মই নহলি এটা আকোৱে নহয় ডাইলগ কিন্তু কিছু মাৰে চলি গিছে বেয়া নহয় ডাইলগ ভাল আকৌ না মাৰি থাকছো ডাইলগ কেমন মাৰিবি ডাইলগ ই মাৰিবি এই আটা গাইজ চাউল ধোপাছে দেখা দেখি নাই নহয় এই চাউল বহবা যায় বাবাছে দেখা দেখি নাই হলে 2 ঘন্টা মান আমার সভাপতি তো ও ইয়ে দাঁড়িয়ে আতা আহিলে নেকি এ দাঁড়িয়ে আছি দাঁড়িয়ে ও আমার পল্লৱ আৰু এইটো ধিমান আমি এনে এই বা হেলমেটটো পিন্ধি মুখখন দেখছি দে তোৰ উঠছি হোপা দিব লাগব খানা সৰা এটা সৰুকে ৰাজু সাজি নাছিল চৈতনে ই সাজি নাছিল ক কিবা কবা খুজি আছ দে গম পাইছো কবা পাৰা নাই যা 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 আজি সোনকালে আহিলি দেখোন না দে ভাল
না কৰাছে সেই বেলেগে আৰু ৰোজা কৰিলে কি হ'ব মানে এটা খেতি কোৰাছ নাই বাঁহৰ কোৰাছ কৰ একো নহয় দেই কোৰাছ বনাই আছে আমাৰ খেলাৰ এরকম চাই থাকা আজিৰ খেলা উত্তম মধ্যম হেল্ল' কি ভাল লাগিব তাত দেৰি হেল্ল' এ গাইস এবার আমার কোরাস নাই क्या के क्या दिबे नरि पारी तो दिबे बनबा এ দিয়া তো হ'ব দে দিয়া তো हाँ হ'ব দে ভালকে লাগব নেকি কালি ভিডিঅ'টো চাবি তই চাই পেলাই পাগলা দিবা এ হাংকে কিয়া ফালা এই নহয় হেনে হেনে লো কথাটো হৈছে এই এটা বস্তু দেখুৱাই দাদি এইটো বস্তু এৰে পৰা সেই কৰি দি আটো অলপ দকে চাচি দি গম পাইছে কাৰ্পেণ্টাৰ আছিল নেকি দকে চাচি দি এ আছি এই আমাৰ কোৰাছ নাই কোৰাছ এখন লৈ গৈছে ওচা এটা কোৰাছ এখন লৈ গৈছে যা না লৈ যাও যা না যাও যা কে ৰাইব এ বৈ দিয়া এই এ বেকা হৈছি চালা এই তাকে আৰু কৈ দিছ কোৰাছ নাই কোৰাছ লৈ বেৰিয়া তাক আনা তেও আনা পাচ্ছি কোরাস সরাস নাই গরম বহুত ওরে বা ও ডিপজিতি দা এবাকে সসো নিমখ কই সব চালেন আপোনালোকক গাইছ আমি এতিয়া কাৰ্টনে নিমখ দেখাবা নিম আহক বোলো এই যা এই নিমখ লৈ কাৰ্টন এ হালধি লৈ আহিবি অলপ হালধি লৈ আহিবি অলপ মোৰ তাতো নাই মই ক'ৰ পৰা আনিম কছ 200 টাকাত কিনি আনিছিলো আমাৰ হালধিৰ খেতি নাছিলে 200 টাকাত কিনি আনিছিলো সেইটো অলপমান আছে কিবা হালধি নহ'ল আজিতো ন তাতে হালধি লাগবো ভাল জটলা হালধি 70 টাকা আনবে দিম দে এ গাই যে মাংস উলিয়াইছি এতিয়া মাংস দি আছে ই আমাৰ কেৰে দিয়ে গেছি তাতে অলপ পানী ঢালি দিছো কে জানে না কোৰাছ নাই সেইকাৰণে সি আহিব গেলি এইখিনিতে কাম কৰি ল এইখিনিতে কাম কৰি এ জমনি হৈছে দেখ আৰু বাপৰে বা এই একো নাই এইখিনি চাওক কিমান দিছে তেল এ হ'ব একো নাই হৈ যাব তেল থকা বোলে দে একো নাই হৈ যাব কি আছি নিমখ লৈ আহিছি আৰু নিমখ লৈ আহিছি চামুচো লৈ আহিছি একেলগে এই গাই যে মাংস ঢালিলাক এতিয়া ৰান্ধনি সৰু তুন্দাই কি চলি আছ আৰু চলি আছ ক'ত বৈতবা কছো ক'ত বৈতবা হা ডাইৰেক্ট দিছে এই বা সেইটো আমাৰ সভাপতি মহন্ত প্ৰেমিক কথা পাতি আছে তো মহৰ কামাৰ খাই এনে মহৰ কামাৰ সহ্য কৰিব নোৱাৰে আজি কিন্তু পাচ্ছি কিয় পাচ্ছি আপোনালোকে জানিব পারছি না এই সেই ঔষধ লগতে লাগি আছে লাগি আছে বলো ক'ত মাংস বহি গেছি বাস এই খাম এইটো মচান নে নেদবি এইটো মচান 17 থাকলি দিবি হাই এইটো 17 থাকলি দিবি এইটো মচান
আমার রান্ধনি ও কনফারেন্স যাওয়া নাই এ গাইস এটা মশলা ঢালিলাক আর কি এটা সুর বাচ্চা মোৰ মুখ মশলা ঢালিলাক নহয় এনেকুৱা নাটক কৰা যদি আগতে ক'ব লাগে এই ঢালি আছে দে ঢাল 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 গোটাই একেলগে ঢালিবি নেকি গোটাই ঢালি দিবি বা আদাহি আগে তলত ফেলাইছি হৈ থাকি দে দে গানটো গ নাগ কে গানটো গ কিবা মশলা মাৰি আছে কিবা সেনকে গালা আলু কাটা কাটি আছে ও গালি পেলাই গ'লে টাইমত ফোন কৰোঁ এইটো এতিয়া এইটো কেইবাৰ দেখাম সিহঁতক মই সিহঁতক দেখুৱাই শান্তি লাগছি এতিয়া বৰ্তমান 10:30 বাজিল না হা 10:30 বাজিল খানা হ'ব 11:30 তাৰপিছত ঘুমাম দাদাক ভায়াক একেলগে লাগি আছে মাংসৰ হাত কেনে হয় নাজানো লাগি থাকা মছলা চছলা দিয়া হৈছে গাইজ ও কি ক'বা খুজিছা কো ক'বা একো কোৱা নাই মানে ক্লিপকেইটা লগাই দিছোঁ আপোনালোকক দেখুৱাই দিছোঁ ও সেইটো কথা এ আমি ফাইনেল দেখাম না দেখা নাই মাংসৰ কালাৰ উঠছি আমাৰ দেখা নাই বস্তু লাষ্ট থাকটো লাগে লাৰি আছে তো কিয় টেনশ্যন লৈ আছা ও বাকী যুদ্ধ দে মোবাইল টিপি থাকা আজি কি মাংস খাবা দেখাবা দে আলু ই ৰান্ধি আছে আলু চাইছোঁ আলু সিঁচি না চাবা দিছি চাও না সিজে দেই বহুত টাইম আছে হা আলু সিজলাকে বোলে ই বা মৰিটো কোনে আনিলে কেইটকীয়া বস্তু দিছে কমাই দিলে হা কমাই দিলে কি যেনেকে দিছোঁ গোটাখিনি যাব এতিয়া গোটাই ল'ব এডাল পেল থৈ দিয়া ভাল লাগিব এডাল এ হৈছি দিয়া এডাল থৈ দিয়া তিনিটা এডাল নুমাই থৈ দিয়া নুমাই থৈ দিয়া ভাল লাগিব নুমাই থৈ দিয়া নুমাই থৈ দিয়া যা ভাতকেইটা খাই লৈ ভাতটো খাই গ'লো এইয়া হা 5 মিনিট ফোন মাৰিব গৰম দিছে আৰু দে একো নাই কৰি থাক হে ঐ মাংস খালাকে ও ভাজা মাংস কি কলজা বেয়া চেয়া নাপাওঁ মই কলজা পাগলা মই কলজাটো খামেই কলজা লাভাৰ এইবাৰ আমাৰ ধুনু দাইল লাগছি এ ভাত পিকাব দে তো থৈ দিয়া নৰ বয়া খান দাঙি থৈ থাকা দে দে লাৰা 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 ভাংছি কি ভাংছি কি ভাংছি এই নাচাগে কৰছ ভাংছি দে 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 কৰি থাকা তেওঁ তিৰিবাল 2 দিনতে মেচ ফেষ্টাত থাকছি তো গাইজ এতিয়া খাব ধৰিছোঁ আমাৰ গোটাই ভাল লাগ আৰু চাহ পাৰে গোটাই এতিয়া খাওঁ মানুহ এই মোৰ আঞ্জা দিছোঁ আৰু তই ভিতৰত আছে আৰু এখন কাঁহী তো গাইজ আজিৰ ভিডিঅ' যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা নেক্সট ভিডিঅ' আজিলৈ বাই বাই